নৈৰ সিপাৰে যাম। এটা বিশেষ অনুষ্ঠান আছে বুলি ক'ব পাৰি আৰু তো আগতে এটা মাইনু আৰু মাইনুৰ ফ্ৰেণ্ড দুজনী ভালে মইনা খুৰা ছোৱালী এইখিনিত পানী নাই বাঢ়ি আছে তো খোজকাঢ়ি যাব লাগে নাওখনলৈ তাত নাওখন ৰখি আছে আৰু মানুহ আছে উঠি এতিয়া ইহঁতে লং পেণ্ট চাব লাগিব। এতিয়া আমি নৈৰ মাজভাগ আহি পালোঁ। ভয় লাগি আছে নাওখনৰ মানে কাষত অলপ ফাট মেলা আছে তো সেইকাৰণে অলপ পানী সোমাই আছে নাওখনৰ ফালে তো ভয় লাগি আছে আৰু মানুহ বেছি হৈছে যাই আছোঁ আৰু কোনোমতে নৈৰ মাজত অকণমান ভিডিঅ' কৰিলোঁ আৰু মানে ভয় লাগি বহুত টাইম কৰিছিলোঁ মোবাইলটো পৰি যায় বুলি কোনোমতে পাৰ হ'লোঁ। এতিয়া অলপ খোজকাঢ়ি যাব লাগিব। দিলে একজাক বৰষুণ তো চবে আৰু ছাতিৰ তলত সোমাই আছে তথাপিও নাও খেল চলি আছে মানুহবিলাকক চাই আছে কোনো যোৱা নাই শেষ হ'লে চবে আৰু যাব। ফাইনেলি আহি পালোঁ পৰশী নদীৰ। এইখন হৈছে দলং আগত দেখিছে এইখন হৈছে নদীখন তো আজি হ'ল লক্ষীপুৰণিৰ আগৰ দিনটো আজি প্ৰত্যেক বছৰৰ দৰে এইবাৰৰ লক্ষীপুৰণিৰ আগৰ দিনা ইয়াতে নাও খেলৰ অনুষ্ঠান পাতিছে। বহুত মানুহ চাব আহিছে আগৰ বছৰতকৈ কিন্তু বহুত কম আগতে বহুত আহিছিল এইবাৰ লকডাউন কাৰণে আৰু আজি বতৰটো বহুত বেয়া তো বহুত কমে মানুহ আহিছে। আপোনালোকেও আহিব যদি চাব ইচ্ছা কৰে।